মেথিউ 6:33 পদত কি লিখা আছে আমি নাগামিজ বাইবেল আছে আমাৰ লগত আপোনালোকে নিজৰ নিজৰ বাইবেল চাব অসমীয়াতে বা আপোনাৰ নিজৰ আদিবাসী কথাতেও থাকিব কিন্তু আমি অসমীয়াত নাগামিজ লিখাত আমি কৈ দিব সবে জানি আছে এইটো কথা কিন্তু আজি মই এইটো কথাটো কিনে ৰিপিট কৰি আছে কিনে এইটো নতুনকৈ আনি আছে কিনে বাইবেলতে কোৱা আছে প্ৰভুৰ বাক্যটো কেতিয়াও পুৰাণা নহয় আজি যেনেকৈ নতুন দিন পোৱা আছে তেনেকৈ নতুন কথা নতুন বাক্য এইটো কাৰণে আপুনি এইটো কথাটো মনত ৰাখে মেথিউ 6:33 পদত কি লিখা আছে ঈশ্বৰ লগা দেশ নিমিত্তে কি কৰিবলৈ লাগে ঈশ্বৰ আপুনি পৰা কি মাগি আছে এইটো ভাৱনা কৰি কিনি থাকিবি আৰু আপোনাৰ কি লাগি আছে এইটো চব পাই যাব প্ৰেইজ দ্য লৰ্ড কথাটো বুজি আছে না আপোনালোকৰ চব অসমীয়াতে থাকিব প্ৰথমৰ ঈশ্বৰৰ ৰাজ্যটো বিচৰা না তাৰপাছত তোমালোকৰ কি লাগে আছে এইটো চব পাই যাব পাই কৰি কিনে আছে মৰম লগা আজি আমাৰ ককাই ভাইবিলাক আমাৰ বাবাবিলাক আজি মই এইটো কথা ক'ব কিনে এইটো কথাটো আমি আজি ৰিপিট কৰি আছোঁ প্ৰথমে তাৰ ৰাজ্যটো বিচৰা কৰোঁ প্ৰভু আমাৰ সৃষ্টি কৰাৰ পিছত এইটো পৃথিৱীতে পঠাই দিয়াৰ পিছত প্ৰভু কি কৰিছে আমাকে তাৰ ৰাজ্যটো বিচৰা দেই তাৰ ৰাজ্যতে কি আছে তাৰ ৰাজ্যতে জীৱন আছে তাৰ ৰাজ্যতে কি আছে তাৰ ৰাজ্যতে পৃথিৱী গোটেইটো তাৰ ৰাজ্যতে আছে ভাৰতটো তাৰ ৰাজ্যতে আছে আমাৰ খুশি শান্তি তাৰ ৰাজ্যতে আছে ধন সম্পত্তি দৌলত তাৰ ৰাজ্যতে আছে কিন্তু আজি বহুত মানুহ এইটো নিবিচাৰে পইচা টকা আগতে বিচাৰি থাকি কিনি বহুত মানুহবিলাক কষ্ট পাই আছে আপুনি চিন্তা কৰি চাওক প্ৰভু আমাক ইমান প্ৰেচিয়াছ ইমান দাম মানুহ জীৱনটো বনাই দিছে পৃথিৱীৰ সৃষ্টি কৰি আমাক পঠাই দিছে ইমান মৰম কৰি একটা ফ্যামিলিৰ পৰা দুটাৰ পৰা এনেকা ভাগ কৰি কিনি বস্তি হৈছে চিটি হৈছে টাউন হৈ গৈছে ডিষ্ট্ৰিক্ট হৈছে ন কিন্তু প্ৰথমতে ফ্যামিলি দিছে ইমান মৰম থকা ফ্যামিলিটো একটা দেউতা একটা মা একটা পেট পৰা আমি জন্ম হোৱা একটা ফোন পৰা জন্ম হোৱা কিন্তু আজি এইটো ভাই ককাইটো মৰম নথকা হৈ গৈছে অলপ এক টুকুৰা মাটিটোৰ কাৰণে এইটো মাটি কোনো লৈ যাব নোৱাৰিব এইটো প্ৰভু বনাই থৈ দিয়া মাটি আছে দেই ইয়াতে কোনো মালিক নাই আচল মালিক ই আছে কিন্তু এইটো পৃথিৱীতে এইটো মালিক নিমিত্তে আজি ভাই ককাই দাও কাটি হৈ গৈছে না কোনো এইটো মাটিটো লৈ যাব নোৱাৰিব আপুনি এইটো পৃথিৱী এৰি গুচি যাব লাগিব কিন্তু মাটি থাকি যাব কিন্তু আমি ইমান যে দুৰ্বল আমি ইমান যে অহিংসা হৈ গ'ল আমি ইমান যে মৰম নথকা হৈ গ'ল আমি ইমান যে হিংসা হৈ গ'ল এক টুকুৰা মাটিৰ কাৰণে আজি ভাই ককাই মাজত কাটি কোৰ্ট কাছাৰীতে যাই থানা কেছ লগাই আছে ইমান দুখ কথা আপনি মেহনত কৰি থকা পইচাটো কোৰ্ট কাছাৰীতে দি আছে আপনি মেহনত কৰি থকা পইচাটো আজি ভাই দাদা মাজতে দুশ্মন হৈ কিনি শান্তি নথকা হৈছে কিমান দুৰ্বল কিমান কমজোৰি আছে এইটো কোনে কৰিব দি আছে শয়তানৰ যেতিয়া দিমাগটো যেতিয়া আমাৰ মগজত আমাৰ শৰীৰত সোমাই যায় তেতিয়া এইটো কামটো কৰিব দিয়ে আজি চিন্তা কৰি চাওক আপুনি বিয়া নহয় আমি বিয়া নহয় কিমান ধুনীয়া ঈশ্বৰে বনাই দিছে আজি আপুনি আমাক কিন্তু আপোনাৰ অন্তৰৰ ভিতৰত যি চলাই আছে সেইটো আত্মাটোৱে আপোনাক কমজোৰি কৰি দিয়ে আপোনাৰ ইমান সুন্দৰ শৰীৰ ইমান সুন্দৰ ফেমিলি ঘৰৰ ল'ৰা ছোৱালী কিন্তু অশান্তি বনাই থৈ দিছে কিন্তু এইটো শয়তানটো তাক দিগদাৰ দি আছে কিন্তু প্ৰভু কৈ আছে তাইৰ পাক কোনো পৰা বিচাৰ তেওঁ ৰাজ্যটো পৰা তোমালোক বিচাৰা তেতিয়া তোমালোকৰ জীৱনটো প্ৰভুক চলাব দিয়া আজি আপোনাৰ ঘৰ আপোনাৰ ল'ৰা ছোৱালী প্ৰভু বাক্যৰ দ্বাৰা যদি আপুনি তাকে গালি কৰিব নালাগে বেছি শিকাব নালাগে তাকে কৈ থাকিব নালাগে আপুনি প্ৰভুৰ লগত কোৱা আপোনাৰ ল'ৰাটোৰ কাৰণে আপোনাৰ ছোৱালীটোৰ কাৰণে আপুনি প্ৰাৰ্থনা কৰা প্ৰভু আপোনাৰ ল'ৰা ছোৱালীটোৰ প্ৰত্যেক কৰিব wisdom জ্ঞান দিব তাকে ভাল ৰাস্তা দেখুৱাই দিব আপুনি নোৱাৰিব আজিকালি এনেকুৱা এটা সময় আহি পাই আছে এনেকুৱা পৰিস্থিতিতে আমি খাৰা আছে বহুত ডেঞ্জাৰাছ সময় আছে আপনি ধন আছে টাকা পয়সা আছে সব আছে আপনার লগতে ল'ৰাটো ডাঙৰ হৈছে বাইক লাগে ল'ৰাটো ডাঙৰ হৈছে গাড়ী লাগে ল'ৰাটো ডাঙৰ হৈছে মোবাইল লাগে আপনি সব গোটেইখিনি দি কিন্তু আপনি চাম হলে শান্তি নাই আপনার ল'ৰাটো ঘৰতে কিনেগা কি কণ্ডিশ্যনত আহিব আপনি নাজানে চিন্তা হৈ যায় টোপনি নাহে কি খবৰ লাগি নাহিব আপনি পাৰিব নেকি ৰাতি ৰাতি আপোনাৰ ল'ৰাটোকে ৰখিব আজি মই খাই আহিলে মই ল'ৰাটো মাৰিম বুলি আপুনি পাৰিব নেকি
বা বন্দুক লাগি খারাপ লাগি তাই গুলি মারি আমি বলবো পারিব নাকি কোনো নোৱাৰিব আজি সিচুৱেশ্যন এনেকা আমি আছে বহুত ডেঞ্জাৰ সময় আছে গৰম ঠাণ্ডা বগাই ভাইবিলাক कि ताको रक्षा करने ताकि बचावे ताकि सेव करने कोण আছে प्रभु आपल्या লগতে আছে তাৰ লগতে বিচৰা তাৰ লগতে মাংগা তাৰ কিংডম তাৰ ৰাজ্যতে বিচৰা বুলি কৈ আছে প্ৰভু আপোনাৰ ঘৰ পৰিয়ালটো আপোনাৰ দেশ আপোনাৰ ট্ৰাইব আপোনাৰ ডিস্ট্ৰিক্ট আপোনাৰ কলোনি এইটো প্ৰভু শান্তি দিব এই শান্তি क्या प्रभु আছে राजा को राजा राजाओं का राजा प्रभुओं का प्रभु दयालु है वो सबको प्रेम करता है सच्चाई मन से हृदय से उनको पास आओ प्रार्थना करो उनको पुकारो और हर हमेशा हम लोग जवाब हम लोग बोली को सुनने के लिए तैयार है लेकिन आप उनको पुकारा कि नहीं अभी तक विचारे असले ना ता कोठाने मानी चले असले ना और धना भाई बनी आज चिंता करी सा फैमिली के